এতিয়া আমি গৈ আছোঁ শালকচাৰ দামোদৰপুৰ। আজি ভলেবমৰ উপলক্ষে শিৱ বাবাক এটা সেৱা জনাবৰ কাৰণে গৈ আছোঁ। চাওক ভিডিঅ'টো। এতিয়া আমি গৈ আছোঁ পাহাৰৰ ওপৰত। আজি বহুত গৰম দিছে, তাতে আৰু বহুত দিন হ'ল পাহাৰত নুঠা না, তাৰ কাৰণে অলপ ভাগৰো লাগিছে। গৈ আছোঁ লাহে লাহে, বাইদেউ আৰু মই গৈ আছোঁ, পিছে পিছে বাইদেউ আহি আছে। চাওক আজি ভিডিঅ'টো কি হয়। আজি শিৱ বাবাক এটা সেৱা জনাম, গৈ আছোঁ, যাওক। আহি ফাইনেলি মন্দিৰটো পালোঁ। চাওক কিমান ভিউ, কিমান ভাল লগা এটা সৌন্দৰ্য। আৰু ইয়াতে আহক, সকলোৱে আহক। ইমান ভাল লগা মুহূৰ্ত, মানে ভাষাৰে বুজাব নোৱাৰি। ইয়াৰ পৰা ইমান ভিউ, চাওক কিমান মজা লাগে এটা দৃশ্য। বহুত মানুহ আহিছে আজি, গ'ল আমাৰ অলপ অহা দেৰি হ'ল, তাৰ কাৰণে এতিয়া মানুহ ইমান নাই। মানে আমিয়ে লাষ্ট ক'ব লগা আৰু ক'ব গ'লে। এতিয়া আমি পূজা থূজা আমাৰ দি আছে, আৰু ময়ো এইবাৰ পূজা কৰিলোঁ। চাওক এতিয়া পূজা কৰা হ'লে চাওক মন্দিৰটো ভালকৈ মই দেখাই আছোঁ। এইটো হ'ল মন্দিৰটো, দামোদৰপুৰ ঢলাৰ চিল বুলি কয়। শালকচাৰ আগতে শালকচাৰ, এতিয়া তোমাৰ এইটো BTAD এৰিয়া হৈ গ'ল। ইমান ভাল লগা মুহূৰ্ত, চাওক কিমান ভাল লগা। এইটো আমাৰ বাইদেউ হয়, চাওক ভিডিঅ' কিমান ভিউ। এইটো আমাৰ ডাঙৰীয়া ইমান ভাল লগা এটা মুহূৰ্ত। চাওক এই শিলটোৰ পৰা নামালৈ চালে ভয় লাগে ইমান। চাওক ইয়াৰ পৰা কমচে কম এইটো 500 মিটাৰ, 500 ফুটমান হ'ব ওখ। আৰু এই পাহাৰখনৰ মানে মেইন ওপৰটো, আৰু তাতে উঠা খাইছে। আৰু বহুত ঘূৰি আহিব লাগে ইয়াতে। বহুত ভাগৰ লাগিছে, কিন্তু বহুত ভালো লাগিছে। কিমান ভাল লগা, চাওক সেইটো। ভাবিছি এতিয়া আমাৰ পূজা কৰা হৈ গ'ল। এতিয়া আমি ঘৰলৈ গৈ আছোঁ, আৰু চবে বহুত ভাগৰ লাগিছে। মানে আহোঁ নাহোঁকৈ লাহে লাহে আহি আছে। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। চাওক ভিডিঅ'টো সম্পূৰ্ণ কৰি। তো ফাইনেলি তলত আহি পালোঁ, আৰু এতিয়া আমি ঘৰলৈ যাম। তো আৰু বেছি নকওঁ, কি কওঁ। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই।